নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ Pjb Assamৰ জিকে শিতানলৈ। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত আপোনালোকক 5টা প্ৰশ্নৰ উত্তৰ আগবঢ়াইছোঁ। প্ৰত্যেকটো উত্তৰ দিবলৈ আপোনালোকৰ হাতত সময় থাকিব 5 ছেকেণ্ডকৈ। 5 ছেকেণ্ডকৈ অধিক যদি সময়ৰ প্ৰয়োজন হয় তেন্তে ভিডিঅ'টো পজ কৰি ল'ব। এতিয়া আহকচোন প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়োঁ। যোৱাবাৰৰ প্ৰশ্ন আছিল অসমৰ প্ৰথম চাহ খেতিয়ক কোন? শুদ্ধ উত্তৰটো হৈছে জগন্নাথ বৰুৱা। হয় বন্ধু বান্ধৱীসকল, প্ৰথম চাহ খেতিয়ক হিচাপে জগন্নাথ বৰুৱাক জনা যায় আৰু প্ৰথম ব্যৱসায়িক চাহ খেতিয়ক হিচাপে মণিৰাম দেৱানক জনা যায়। উত্তৰ দিওঁতাসকলৰ ভিতৰত শুদ্ধ উত্তৰ দিওঁতাসকলৰ নামসমূহ হৈছে এনেধৰণৰ। 1 নম্বৰতে আছে লীনা হাজৰিকা, 2 নম্বৰতে আছে ৰিতুল বৰুৱা, 3 নম্বৰতে আছে ৱৰ্ল্ড অফ জিঅ'গ্ৰাফী। তিনিওগৰাকীকে আন্তৰিক অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু যিসকল লোকে অংশগ্ৰহণ কৰিলে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিলোঁ। এতিয়া আহকচোন আজিৰ খণ্ডলৈ আগবাঢ়োঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে মানৱ দেহৰ কোনটো অংশ জন্মৰ পৰা মৃত্যুলৈকে একেই থাকে? শুদ্ধ উত্তৰটো হৈছে চকু। 2 নং প্ৰশ্ন, কোনখন দেশত এটাও ট্ৰেফিক লাইট নাই? উত্তৰটো হৈছে ভূটানত। 3 নম্বৰ প্ৰশ্ন, তাজমহল বনাবলৈ কিমান দিন আৰু কিমানজন শ্ৰমিকৰ প্ৰয়োজন হৈছিল? উত্তৰটো হৈছে 22 বছৰ আৰু 20,000 শ্ৰমিকৰ প্ৰয়োজন হৈছিল। হয় বন্ধুসকল, তাজমহল বনোৱাৰ কাম 1631 চনত আৰম্ভ কৰা হৈছিল আৰু 1653 চনত সমাপ্ত হৈছিল। ভাৰতৰ লগতে ফ্ৰান্স আৰু তুৰ্কীৰ মানুহো জড়িত হৈ আছিল। 4 নং প্ৰশ্ন, কোনবিধ জীৱৰ জিভা ক'লা? উত্তৰটো হৈছে জিৰাফ। 5 নং অৰ্থাৎ অন্তিম প্ৰশ্নটো হৈছে কোনবিধ জীৱৰ জিভা নাই? উত্তৰটো হৈছে ঘঁৰিয়াল। হয় বন্ধুসকল, ঘঁৰিয়ালৰ জিভা নাই। এই প্ৰশ্নটো আপোনালোকৰ বাবে, বিশ্বৰ বৃহত্তম নদীদ্বীপ কোনখন? উত্তৰটো কমেণ্ট কৰি জনাব নাপাহৰিব। প্ৰথম 10 গৰাকী শুদ্ধ উত্তৰ দিওঁতাসকলৰ নামসমূহ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ'ব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো কেনে লাগে জনাব নাপাহৰিব। আপোনালোকৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।